আজি মই ল'ৰাকেইজনৰ দেউতাক মাকে মোক কৈ আছিলে, গতিকে মই কৈছোঁ পুলিচক আমিতো নিজে এৰি দিব নোৱাৰোঁ, কোৰ্টৰ অনুমতি লাগিব। গতিকে মই পুলিচক কৈছোঁ যে যদি আদালতে অনুমতি দিয়ে ল'ৰাকেইজনক এৰি দিবৰ কাৰণে, কিন্তু সিদ্ধান্তটো মহামান্য আদালতে ল'ব লাগিব। আমাৰ ফালৰ পৰা আবেদন এখন কৰিব যে ল'ৰাকেইজনক মুকলি কৰি দিব পাৰে বুলি। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, টেকনিক এণ্ড ডিয়াৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ভিডিঅ' ক্লিপটোৰ পৰা জানিব পাৰিলে যে মাননীয় CM ছাৰ ডাঙৰীয়াই নিজ মুখেৰে ক'লে যে আপোনাৰ 2018 চনৰ পৰা যিসকল কেণ্ডিডেটে তেওঁলোকৰ ৰিজাল্টখন নিদিয়াৰ বাবে যোৱা 18 এপ্ৰিল তাৰিখত গুৱাহাটী উলুবাৰী পুলিচ হেডকোৱাৰ্টাৰত গৈ আন্দোলন কৰিবলৈ গৈছিল, তেওঁলোকক আন্দোলন কৰাৰ বাবে এৰেষ্ট কৰা হৈছিল আৰু তেওঁলোকে তেওঁলোকৰ ৰিজাল্টখন নিদিয়াৰ বাবে সেইখিনি কথা অসম চৰকাৰক প্ৰটেষ্ট কৰিবলৈ গৈ অৰ্থাৎ যিসকলক জেললৈ প্ৰেৰণ কৰা হৈছিল তেওঁলোকৰ অভিভাৱকে অসম চৰকাৰলৈ ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকৰ কোনো ধৰণৰ ভুল নাছিল, তেওঁলোকৰ ৰিজাল্টখন নোপোৱাৰ বাবে তেওঁলোকে আন্দোলন কৰিবলৈ বা অৰ্থাৎ আপোনাৰ অসম চৰকাৰক প্ৰটেষ্ট কৰিবলৈ সেইখিনি কথা জনাবলৈ আহিছিল আৰু সেইকাৰণে তেওঁলোকক এৰেষ্ট কৰা হৈছিল। আৰু তেওঁলোকৰ অভিভাৱক আৰু মিডিয়াসকলে এই কথাখিনি দাঙি ধৰাৰ পিছত তেওঁলোকক আজি মুক্তি প্ৰদান কৰিলে। ভিডিঅ' ক্লিপটো আপুনি জানিব পাৰিলে। আৰু ফ্ৰেণ্ডছ, মই আপোনাক এইটো ভিডিঅ'ত জনাবলৈ খুজিছোঁ যে আমাৰ যিটো ফাইনেল মেৰিট লিষ্ট, আজি আমি 2018 চনৰ পৰা ৱেইট কৰিয়ে আছোঁ। আজিলৈকে আমাৰ বাট চোৱাটো আমাৰ কাৰণে শেষ নহ'ল। অসম চৰকাৰে কেতিয়া ৰিজাল্ট ঘোষণা কৰিব সেইটোলৈ আশাবাদী হৈ আছোঁ। সেইকাৰণে ফ্ৰেণ্ডছ, মই আপোনাক ক'ব খুজিছোঁ যে আমাৰ ৰিজাল্টখন জাৰি নকৰে, বাট আমাৰ ৰিজাল্টখন মে' মাহৰ ভিতৰত অৰ্থাৎ আপোনাৰ মাননীয় CM ছাৰ ডাঙৰীয়াই যিখিনি কথা কৈছিল সেইটো মতে আপোনাৰ ৰিজাল্টখন জাৰি কৰা হ'ব। হয়তো ইয়াতকৈ কম বেছি নহ'ব, হয়তো প্ৰথম সপ্তাহত দিব পাৰে, নহ'লে আপোনাৰ দ্বিতীয় সপ্তাহত দিব পাৰে, অৰ্থাৎ আপোনাৰ মে' মাহত জাৰি কৰাৰ সম্ভাৱনা আছে। আপোনালোকে হয়তো ভিডিঅ' ক্লিপটো দেখিব পাৰিছিল যে মে' মাহৰ 10 তাৰিখৰ ভিতৰত আপোনাৰ ফাইনেলি যিটো আপোনাৰ আছাম পুলিচ ABB apro এণ্ড গাৰ্ডছমেনৰ 9017টা পোষ্টৰ বাবে ৰিক্ৰুটমেণ্ট দিয়া হৈছিল, সেইটো মে' মাহৰ 10 তাৰিখৰ পৰা জুন মাহৰ 10 তাৰিখৰ ভিতৰত জইনিং প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ব। যে নহওক ফ্ৰেণ্ডছ, মই ভিডিঅ' ক্লিপটো লৈ আহিছোঁ, ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব। আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিল তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া আছাম পুলিচ ৰিলেটিভ ভিডিঅ'সমূহ আপোনালোকক লৈ আগবঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব, যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখে। তেনেহ'লে পলম নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ ৰিক্ৰুটমেণ্টৰ যিটো প্ৰক্ৰিয়া, আমি সিদ্ধান্ত লৈছিলোঁ যে 10 মে'ৰ আগত কৰিম। অসম পুলিচৰ দায়িত্বত আমি 16,000 নিযুক্তি সম্পূৰ্ণ কৰাৰ বাবে আমি দায়িত্ব দিছিলোঁ। আজি আমি হিচাপ নিকাচ কৰিলোঁ, সকলোবোৰ চালোঁ আৰু অসম পুলিচে মোক জনাইছে যে আমি 16,000 সম্পূৰ্ণ কৰিব নোৱাৰিম 10 মে'ৰ ভিতৰত, কিন্তু প্ৰায় 12ৰ পৰা 13,000 নিযুক্তি তেওঁলোকে 10 মে'ৰ আগতে সম্পন্ন কৰিব আৰু অহা এসপ্তাহৰ ভিতৰত 5টা কামাণ্ডো বেটেলিয়নকে আদি কৰি প্ৰায় 6,000 নতুন আৰক্ষী পদৰ তেওঁলোকে বিজ্ঞাপন দিব। কিবা ৰুল এটা অকণমান এমেণ্ড কৰিবলগীয়া আছে, অহাকালি বঙাইগাঁৱত সেই ৰুল এমেণ্ড হৈ যোৱাৰ লগে লগে অহা 7 দিনৰ ভিতৰত তেওঁলোকে এডভাৰটাইজসমূহ দিব। তাৰ উপৰিও ছাব ইন্সপেক্টৰ লেভেলত থকা ভেকেঞ্চি, এই গোটেই ভেকেঞ্চিবোৰ পূৰণৰ কাৰণেও তেওঁলোকে ব্যৱস্থা ল'ব। অসম পুলিচৰ ৰিক্ৰুটমেণ্টৰ যিটো প্ৰক্ৰিয়া, আমি সিদ্ধান্ত লৈছিলোঁ যে 10 মে'ৰ আগতে বা চৰকাৰৰ এবছৰৰ ভিতৰত আমি 1 লাখ নিযুক্তি দিবলৈ চেষ্টা কৰিম। অসম পুলিচৰ দায়িত্বত আমি 16,000 নিযুক্তি সম্পূৰ্ণ কৰাৰ বাবে আমি দায়িত্ব দিছিলোঁ। আজি আমি হিচাপ নিকাচ কৰিলোঁ, সকলোবোৰ চালোঁ আৰু অসম পুলিচে মোক জনাইছে যে আমি 16,000 সম্পূৰ্ণ কৰিব নোৱাৰিম 10 মে'ৰ ভিতৰত, কিন্তু প্ৰায় 12ৰ পৰা 13,000 নিযুক্তি তেওঁলোকে 10 মে'ৰ আগতে সম্পন্ন কৰিব আৰু অহা এসপ্তাহৰ বন্ধু বান্ধৱীসকল, হয়তো আমি ভিডিঅ' ক্লিপটোৰ পৰা গম পালোঁ যে আমাৰ 2018 চনৰ যিটো ৰিক্ৰুটমেণ্টৰ ৰিজাল্টখন, সেইটো আপোনাৰ মে' মাহৰ 10 তাৰিখৰ পৰা জুন মাহৰ 10 তাৰিখৰ ভিতৰত ফাইনেলি ৰিজাল্টখন দি দিয়া হ'ব। এইটো আপোনাৰ মোৰ মুখৰ কথা নহয়, এইটো আপুনি জানিব পাৰিলেই যে মাননীয় CM ছাৰ ডাঙৰীয়াই নিজ মুখেৰে ক'লে। আৰু আজি আপোনাৰ হ'ল 25 এপ্ৰিল, আৰু আপোনাৰ
মে মাহৰ 10 তাৰিখলৈকে আহোঁতে আৰু বেছি সময় নাই, মাত্ৰ আপোনাৰ 15 দিন সময় আছে। চ' 15 দিনৰ ভিতৰত আমাৰ ৰিজাল্ট ফাইনেলি আমি পাই যাম। চ' আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিল তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিৰ বাবে বাই, জয় আই অসম।